নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আছামিজ হেল্পাৰ ইউটিউব চেনেললৈ। বন্ধুসকল, ভাৰতীয় ৰেল বিভাগে ইতিমধ্যে 200খনতকৈ অধিক ৰেল মুকলি কৰি দিছে আৰু আজিৰে পৰা এই ৰেলসমূহ অনলাইন বুকিং খুলি দিয়া হৈছে। এই লিষ্টখনত ক'ৰ পৰা ক'লৈ ট্ৰেইন চলিব, কোন কোন যাত্ৰী যাব পাৰিব আৰু কোন কোন যাব নোৱাৰিব, মই সকলোখিনি ক'ম। আপুনি ভিডিঅ'টো শেষলৈ চাওক। আপুনি যদি আমাৰ চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই লিষ্টখনত কোৱা হৈছে যে ট্ৰেইনসমূহ 1 জুনৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰে বুকিং 21 মে' অৰ্থাৎ আজিৰে পৰা আৰম্ভ কৰা হৈছে। এই টিকেটছ আপুনি কেৱল অনলাইন বুকিং অৰ্থাৎ IRCT অফিচিয়েল ৱেবছাইটতহে বুকিং কৰিব পাৰিব। আপুনি ৰিজাৰ্ভেশ্যন কাউণ্টাৰ বা ৰেলৱে ষ্টেচনত বুকিং কৰিব নোৱাৰিব। লগতে আপুনি এডভান্স বুকিং মাত্ৰ 30 দিনৰ ভিতৰত কৰিব লাগিব বুলি কোৱা হৈছে। লগতে এই লিষ্টখনত কোৱা হৈছে যে কেৱল টিকেটছ কনফাৰ্ম হোৱা লোকৰহে এলাউ কৰিব। আৰু ইয়াতে কোৱা হৈছে যে যিসকল লোকে যাত্ৰা কৰিব সেইসকলে মাস্ক পৰিধান কৰিব লাগিব, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব। সকলোবিলাক পেচেঞ্জাৰে আৰোগ্য সেতু এপ ডাউনলোড কৰাটো বাধ্যতামূলক কৰিছে। বন্ধুসকল, লগতে এই লিষ্টখনত কোৱা হৈছে যে যাত্ৰীবাহীক ৰেল বিভাগে ছিট যোগান ধৰিব। টিকেটছ বুকিং কেৱল IRCT ৱেবছাইট আৰু মোবাইল এপছৰ দ্বাৰাহে বুকিং কৰিব পাৰিব। ইয়াত কোৱা হৈছে যে কোনো ধৰণৰ এজেণ্ট বা ষ্টেচন কাউণ্টাৰত টিকেটছ বুকিং কৰিব নোৱাৰিব। লগতে এই টিকেটছ অতি বেছি 30 দিন পৰ্যন্তহে বুকিং কৰিব পাৰিব। ইয়াতে কোৱা হৈছে যে আৰোগ্য সেতু এপটো ডাউনলোড কৰিব লাগিব আৰু কোনো যাত্ৰী যদি বেছি অসুস্থ বা বেমাৰৰ লক্ষণে দেখা দিয়ে তেন্তে যাত্ৰা কৰিব নোৱাৰিব। ইয়াতে কোৱা হৈছে যে প্ৰতিজন যাত্ৰীৰ বাবে PNR দিয়া হয়, মানে ছিংগল নাম্বাৰ দিয়া হয়। আপোনালোকে ছিংগলকৈ টিকেট সংগ্ৰহ কৰিব। যদি আপোনালোকে গ্ৰুপত টিকেট বুকিং কৰে তেনেহ'লে আপোনালোকৰ গ্ৰুপত যদি কোনোবাৰ অসুস্থ হয় বা তেনেকুৱা কৰোণা বা তেনেকুৱা লক্ষণে দেখা দিয়ে তেতিয়াহ'লে আপোনালোকৰ গোটেই গ্ৰুপটোৰে টিকেট কেঞ্চেল কৰা হ'ব। যদিও টিকেট কেঞ্চেল কৰা হয় আপোনালোকৰ টিকেটছৰ পইচাটো ঘূৰাই দিয়া হ'ব। বন্ধুসকল, এই লিষ্টখন আপোনালোকে চালে গম পাব যে ইয়াতে দেখুওৱা হৈছে কোনখন ট্ৰেইন কোন ঠাইৰ পৰা কোন ঠাইলৈ চলিব, ট্ৰেইনৰ নাম, লগতে ট্ৰেইন কেতিয়া চলিব, ডেইলি চলিব নে উইকলি, বাই উইকলি, সকলোখিনি ডিটেইলছ এই লিষ্টখনত আপুনি পাই যাব। মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক এই লিংকটো দি দিম, আপোনালোকে তাৰ পৰা ধুনীয়াকৈ চাই ল'ব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। ধন্যবাদ।